হাই হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ আমাৰ সকলোৰে পৰিচিত সকলো নাট্য জগতৰ লগত জড়িত বাবুলদাৰ বিয়া খাবলৈ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি বিয়াৰ ঘৰ পাই গ'লোহি আমি। প্ৰথমতেই অসমীয়াৰ সন্মান ফুলাম গামোচাৰ লগতে শৰাই দি আপোনালোকক সকলোকে আদৰণি জনাইছে আৰু লগতে দাদাজনক লগ পাইছোঁ, তেওঁলোকৰ লগত কথা পাতিম। প্ৰথমতে আমি বিয়াৰ ঘৰৰ ভিতৰত বহি লওঁ আৰু লগতে চাওকচোন ইমান ধুনীয়াকৈ পেণ্ডেলটো সজাইছে, কি ধুনীয়া, অতি সুন্দৰ পৰিৱেশ। লগতে বিয়াৰ ঘৰৰ বহুত ভিৰ হৈছে, ধুনীয়া সুন্দৰ। আৰু মই লগ পোৱা দাদা দুজন, এই দুজনেই হয়, চাওকচোন। এতিয়া বৰ্তমান মাঘী ডিষ্ট্ৰিক্টে বনাইছিলে যে, এই মাঘী ডিষ্ট্ৰিক্টৰ ঘৰটো ক'ত আছিলে আপোনাৰ? মইতো আছোৱেই বাৰু। ভাল লাগিছে আপোনালোকৰ আৰু আগবাঢ়ি যাওক। আগবাঢ়ি কৰিছোঁ আমি। বাকী বিয়ালৈ তুমি আহিলা? আহিলোঁ। বিয়া খাবলৈ আহিছোঁ যেতিয়া তো খানাটো মেইন, তো খানা খাই লওঁ ব'লক, আপোনালোককো দেখাওঁ। পাতিহাঁহে কোমোৰাই কিন্তু বৰ সুন্দৰ বনাইছে দেই, ৰান্ধনীক কিন্তু চেলুট দিব লাগিব। খাবলৈ কিন্তু গোটেইখিনিয়ে টেষ্টি হৈছে দেই, ৰান্ধনীক কিন্তু সঁচাকৈয়ে চেলুট দিছোঁ। খানা খাই আহি আমি ৰাভাতলিৰ তলত বহিছোঁ আৰু চাওকচোন কি ধুনীয়াকৈ অট'ৱালা মই গান্ধীনগৰত অট' চলাই মই খাওঁ, ইমান ধুনীয়াকৈ বজাইছে বেংকাৰটো, চাওকচোন। বিয়া নহয় যেন বিহুত এইটো যেনহে লাগিছে দেই, কিন্তু ইমান ধুনীয়াকৈ নাচনীও হৈ বহাগি আকৌ আহি পালেহি, নাচিছে চাওকচোন। মোজা ল'ৰা আমাৰ দেৱজ্যোতি কাৰুক মানে মোহন, এই মোহনৰ লগতে আমাক দুজনক আৰু নেক্সট দেখা দেখি হ'ব। নয়ন বৰাক বা পূজাৰ লগতে আকৌ ঐশ্বদাৰ লগত কৰিম বুলি ভাবি আছোঁ। আমাৰ পূজাৰ লগত আহি আছে আৰু মোৰ নেক্সট কিবা মামন বুলি এটা এলবাম আহি আছে, আকৌ মামনত লগ পাব, আকৌ পূজাৰ লগত ঐশ্বদাক লগ পাম বুলি আশা কৰিলে আমাৰ দেৱজ্যোতি থাকিব, আপোনালোক দুজনকে লগ পাম, লগত মোহন থাকিব। আপোনালোক আগবাঢ়ি যাওক, আমাৰ ফালৰ পৰা ভাল লাগিল বহুত লগ পাই। ঠিক আছে।
আৰু যদি ভিডিঅ'টো ভাল পায়